এই মুহূৰ্তত গুৰুত্বপূৰ্ণ বাতৰিলৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। এনেকৈ বাতৰিসমূহ পাই থাকিলে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ডাইনীৰ সন্দেহত বৃদ্ধ দলবদ্ধ আক্ৰমণ, মৰিয়াই ভাঙিলে হাত। ডাইনীৰ সন্দেহত চাপৰিৰ পৰা গাড়ী উঠাই আনি গুৰিলৈকৈ মাৰপিট পিতাক নৰপিশাচৰ। চৰকাৰী গাঁওবুঢ়া ৰামনাথ টেনেনে ৰহস্যজনকভাৱে ঘটনাক খাপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ একাংশ লোকৰ। বিশ্বনাথ জিলাৰ বৰঝাৰণীত ডাইনীৰ সন্দেহত এজন বৃদ্ধক দলবদ্ধভাৱে আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। ২ নং বৰঝাৰণীৰ কাছবিল প্ৰাথমিক বিদ্যালয় চৌহদত লংকিবে নামৰ বাসস্থিত এজন বৃদ্ধক মাৰপিট কৰি হত্যা কৰাৰ চেষ্টা চলোৱা উত্থাপিত হৈছে। বৰঝাৰণীৰ ১ নং বগীজুলিস্থিত নিষ্পাম ঘৰৰ পৰা ডাইনীৰ সন্দেহত এখন চাৰিচকীয়া বাহনৰ ৪জনকৈ লোকে উঠাই আনিছিল বৃদ্ধজনক। ঘটনাৰ খবৰ লাভ কৰি পৰিয়ালৰ লোক ঘটনাস্থলীত উপস্থিত হোৱাৰ লগে লগে সেই স্থান ত্যাগ কৰি নৰপিশাচৰ দলটোৱে ডাইনীৰ সন্দেহত দলবদ্ধ আক্ৰমণৰ গুৰি হোৱা লংকিবেক আৰক্ষীয়ে গ'লে পিছতালৈকে চিকিৎসালয়লৈ লৈ যায়। জন্মদিনৰ পাৰ্টিত আকৌ ড্ৰাগছ, গুৱাহাটীত পুনৰ ৪জন আটক। গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ জনি আলী নামৰ লোকজনৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াকেইটা ক্ৰমে জনি আলী, আলতাফ উদ্দিন, লস্কৰ, অশোক চেতিয়া আৰু ৰাহুল দাস বুলি জানিব পৰা গৈছে। ৰেভ পাৰ্টিৰ মূল অভিযুক্ত বিশাল চৌধুৰী গ্ৰেপ্তাৰ। দিল্লীৰ পৰা গুৱাহাটীলৈ যোগান ধৰে কোকেইন। আৰক্ষীয়ে খাৰঘুলিৰ এটা এপাৰ্টমেণ্টৰ পৰা বৃহৎ পৰিমাণৰ কোকেইনৰ সৈতে আটক কৰিছিল ১৮গৰাকী যুৱক যুৱতীক। গুৱাহাটীত যেন আৰম্ভ হৈছে এক নতুন ট্ৰেণ্ড। জন্মদিনৰ পাৰ্টি মানে যে একাংশৰ বাবে হৈ পৰিছে ড্ৰাগছৰ বাহাৰ। কিছুদিন পূৰ্বে গুৱাহাটীৰ খাৰঘুলিৰ জন্মদিন ৰেভ পাৰ্টিৰ আয়োজন কৰি ১৮গৰাকী যুৱক যুৱতী আটক হোৱাৰ পিছত পুনৰ জন্মদিনৰ পাৰ্টিৰ ড্ৰাগছৰ সেৱন কৰি আৰক্ষী জালত পৰিল ৪জন ড্ৰাগছ মাফিয়া। গুৱাহাটীৰ দক্ষিণ শৰণীয়া জনি আলী নামৰ লোকজনৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াকেইটা ক্ৰমে জানিব পৰা গৈছে। গুৱাহাটীৰ দক্ষিণ শৰণীয়াৰ জনি আলী নামৰ লোকজনৰ ঘৰৰ পৰা গ্ৰেপ্তাৰ কৰা ড্ৰাগছ মাফিয়াকেইটা ক্ৰমে জনি আলী, আলতাফ উদ্দিন, লস্কৰ, অশোক চেতিয়া আৰু ৰাহুল দাস। ধৃত লোককেইজনৰ পৰা আৰক্ষীয়ে ২.৭৯ গ্ৰাম হেৰোইন, ২৮টা কণ্টেইনাৰ, ২টা ৰাইফেল আৰু ৭টা মোবাইল ফোন জব্দ কৰে। ধৃতজনী আলীৰ ঘৰৰ পৰা ড্ৰাগছৰ ব্যৱসায় চলাই আছিল। গোপন তথ্যৰ ভিত্তিত চানমাৰি আৰক্ষী আৰু SOGৰ দলে নিৰ্সংগ ভাগিন মোমায়েকক টুকুৰা টুকুৰকৈ কাটি পেলাই দিলে নদীত। নৈত উদ্ধাৰ মৃতদেহৰ টুকুৰা। নুমলীগড়ত এই জঘন্য হত্যাকাণ্ড। মঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিনী মিনেশ্বৰ বৰা জ্যোতি দাস উৰ্ফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ সৈতে পাৰ্টি কৰিবলৈ ওলাই গৈছিল ঘৰৰ পৰা। যি সময়ত তালিবানৰ নৃশংসতাৰ বাতৰিয়ে বিশ্ব কঁপাই তুলিছে, তেনে সময়তে অসমৰ সংঘটিত হৈছে গাৰ নোম শিয়ৰি উঠা জঘন্য হত্যাকাণ্ড। সঁচাকৈয়ে যেন মানুহে লাহে লাহে হেৰুৱাই পেলাইছে মানৱীয়তা। নুমলীগড়ত সংঘটিত হৈছে এনে লোমহৰ্ষক নৃশংস হত্যাকাণ্ড। নিজ মোমায়েকক টুকুৰা টুকুৰকৈ কাটি নদীত পেলাই দিলে নিজ ভাগিনীয়েকে। মঙলবাৰে সংঘটিত হোৱা এনে জঘন্য হত্যাকাণ্ডে জোকাৰি গৈছে নুমলীগড়বাসীক। ভাগিনীক আৰু বন্ধুৱে মিলি পৰিকল্পিতভাৱে মোমায়েক হত্যা কৰি টুকুৰা টুকুৰা কাটি নদীত পেলাই দিলে। এই ঘটনা সংঘটিত হৈছে গোলাঘাট জিলাৰ নুমলীগড়ৰ কাষৰীয়া লিটিকো বস্তিত। জানিব পৰা মতে মঙলবাৰে বিয়লি অজিত তামুলী তেওঁৰ নিজৰ ভাগিন মিনেশ্বৰ বৰা আৰু জ্যোতি দাস উৰ্ফে মইনা দাসৰ সৈতে সুৰা আৰু মাংসৰ সৈতে পাৰ্টি কৰিবলৈ যোৱা এনে ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছে। পিতা পুত্ৰই চলাইছিল গড়-খড়গৰ বিহা। নগাঁও আৰক্ষী জিলাৰ দুৰ্ধৰ্ষ চোৰাং চিকাৰীসহ খড়গৰ ব্যৱসায়। খেতি পথাৰত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আছিক আলী আৰু খাইৰুল ইছলামক। ধুবুৰী জালত পৰিল ২ দুৰ্নীতিগ্ৰস্ত অভিযন্তা। অসমৰ পৰা পলাই পশ্চিমবংগত আছিল লুকাই। ৰুজিৰাণী শৰ্মাৰ নেতৃত্বৰ অনুসন্ধানকাৰী আৰক্ষী দলে পশ্চিমবংগৰ এটা বিশেষ অঞ্চলৰ পৰা পলাই থকা অভিযন্তা ছাদাম হুছেইন আৰু আব্দুল্লাহ আৰু মাজুদ মোল্লাক গ্ৰেপ্তাৰ কৰে অসম পুলিচে।